চকুৰ সন্মুখতে মুনু উটি গৈছিল। একো কৰিব নোৱাৰিলোঁ। এবছৰীয়া কণমানিজনীয়ে বৰষুণৰ পানী খাব লগা হ'ল। একো কৰিব নোৱাৰিলোঁ। এগৰাকী যুৱতীৰ কথা কেইষাৰত গাৰ নোম শিয়ৰি উঠিব আপোনাৰ। চকুৰ সন্মুখতে আপোনজনক হেৰুৱাৰ কি ভয়ংকৰ অভিজ্ঞতা। সান্তনা দিয়াৰ ভাষাই হেৰাল এইসকল লোকক। নাজিৰাৰ এই বানাক্ৰান্ত যুৱতীগৰাকীয়ে সামাজিক মাধ্যমত বৰ্ণনা কৰা এই অভিজ্ঞতাই ভাষাহীন কৰি তুলিছে সকলোকে। প্ৰলয়ৰ সৈতে মুখামুখি হ'বলৈ গৈ আছো বুলি জনা নাছিলোঁ। হয়তো ঘৰৰ মানুহখিনিৰ বাবে যুঁজিবলৈ ভগৱানে গুৱাহাটীৰ পৰা লৈ গৈছিল। দেওবাৰে পুৱা নাজিৰা পালোগৈ। বহুত বৰষুণ, চৌদিশে পানী। এইটো আমাৰ বাবে সাধাৰণ কথা। সৰুৰে পৰা দেখিছোঁ। পানী হয়, পথাৰ উপচি পৰে। দুদিনমানৰ পিছত কমি যায়। সন্ধিয়াৰ চাহকাপ খাই উঠাৰ পাছতেই পানী হঠাৎ বাঢ়ি ঘৰত সোমালে। মূল পথৰ পৰা সৰু এটা দীঘলীয়া পথৰ একেবাৰে শেষত আমাৰ ঘৰটো। আমি ওলাই আহিলোঁ। মুনুহঁতক চিঞৰিলোঁ। ওলাই আহিবলৈ ক'লোঁ। ডাঙৰ খুৰীয়ে ক'লে, ৰহ একেলগে যাম। তেওঁৰ মাতটো কিবা কৰুণকৈ ওলাইছিল। কিন্তু সিহঁত ওলাই আহোঁতে কিছু পলম হোৱাত আমি আগবাঢ়ি গৈ নামঘৰৰ ওচৰত ৰলোগৈ। নামঘৰটোৱে সোঁতক বাধা দি আছিল। মুনুহঁতৰ পদূলিৰ পৰা নামঘৰটোলৈ কেইখোজমান বাট। সিহঁত পদূলিমুখ পাওঁতে ভাইটিয়ে এডাল বাঁহ দি ক'লে, সকলোৱে এইডালত ধৰি আগুৱাই যাবি। সেই সময়ত সোঁতটো শু-শুৱাই বাঢ়ি আহিছিল। কাল সন্ধিয়া, চৌদিশে আন্ধাৰ। তেতিয়াই শুনিলোঁ, পৰিলোঁ বচা। ঘূৰি চালোঁ, হাতত মোবাইলৰ পোহৰ দেখুৱাই মুনুৱে চিঞৰি আছে, দাদা, জোণ্টিদা, বুলিবৌ। লগালগ তাইক আনিবলৈ দীপে পানীত জাপ দিলে। দীপ পানীত ডুব যাবলৈ আৰম্ভ কৰিছিল। জোণ্টি আগবাঢ়ি গৈছিল। পাক খাই খাই সোঁত আহিছিল ভয়ংকৰ। জোণ্টিক মই জঁপিয়াবলৈ নিদিলোঁ। সি সাঁতুৰিব নাজানে, নহ'লে তাকো। পানীৰ হু হু শব্দত দীপৰ চিঞৰটো কেৱল শুনি আছিলোঁ। ভাবিছিলোঁ সিহঁত সাঁতুৰি গুচি আহিব। সকলো পথৰ মাজতেই ৰৈ গ'লোঁ। অলপ পাছতে দীপ অকলে আহিল। সি ককবকাই থাকি পাৰ পালেহি অকলে। মুনুক আনিব নোৱাৰিলে। তেতিয়াহে গম পালোঁ, ডাঙৰ খুৰীদেউ উটি গ'ল। ডাঙৰ খুৰীদেউ পিছলি পৰিছিল। মুনুক তেওঁ থাপ মাৰি ধৰিছিল। মুনুৱেও তেওঁক বচাবলৈ চেষ্টা কৰিছিল। পানীৰ মাজতে আমি কেনেবাকৈ আহি ওচৰৰ মানুহঘৰৰ চাদৰ ওপৰত উঠিলোহি। তেওঁলোকৰ ঘৰটোও পানীত ডুবিল। অকল চাদখনহে বাচি আছিল। লগালগ SDRFৰ সৈতে যোগাযোগ কৰা হ'ল। লাইভ লোকেশ্যন পঠোৱা হ'ল। মুনু গছত ধৰি ৰৈ থাকিব বুলি 100% আশা কৰিছিলোঁ আমি। দেওবাৰৰ সন্ধিয়াৰ পৰা 22জন মানুহে চাদৰ অকণমান টিং লগোৱা ঠাইখিনিত বহি কেৱল ভগৱানৰ নাম ল'লোঁ। পুনৰ বৰষুণ আৰম্ভ হৈছিল। সৰু খুৰীয়ে মাজে মাজে চিঞৰি সোধে, মই তাইক পামনে? এটা বিভীষিকাময় ৰাতিৰ পাছত পুৱা আহিল। পানী বাঢ়ি আহিছিল। SDRFৰ লোক নাহিল। মানুহবোৰৰ পেটৰ ভোক আৰম্ভ হৈছিল। লেতেৰা পানীকে খাইছিল। সোমবাৰৰ সন্ধিয়ালৈ কিছু পানী কমিছিল। মঙলবাৰে পানী কমি যোৱাত মানুহবোৰ আঁতুৰ হৈ নিজৰ নিজৰ ঘৰলৈ দৌৰি গৈছিল। তেতিয়ালৈ সকলো শেষ হৈ গৈছিল। SDRFৰ লোক আহিছিল। ক'ত নিব বুলি সোধোতে ক'লে, আমাৰ কাম ওখ ঠাইলৈ নিয়া। বাকী আমাৰ দায়িত্ব নাই। গতিকে সৰু খুৰী, মা, দাদাৰ ল'ৰাক সৰু খুৰীৰ ডাঙৰ ছোৱালীৰ ঘৰত থাকিব পৰাৰ ব্যৱস্থা কৰি পঠিয়াই দিলে। তাৰ পাছত ব্যক্তিগত নাও এখনত লোক আহি বিচাৰ খোচাৰ কৰি ঘৰৰ পৰা কিছু দূৰত ডাঙৰ খুৰীৰ নিথৰ দেহটো পালে। হোলাংকাটনি গাঁৱৰ মানুহে মুনুৰ নিথৰ শৰীৰটো পালে। SDRFৰ লোকে আমাক সহায় কৰিবলৈ অহা নাছিল। চকুৰ সন্মুখতে মুনু উটি গৈছিল। একো কৰিব নোৱাৰিলোঁ।
পেৰালাইচিছ হৈ থকা আইতা পকাৰ ওপৰতে এটুপি পানী নোখোৱাকৈ পৰি থাকিল। একো কৰিব নোৱাৰিলোঁ। এবছৰীয়া কণমানিজনীয়ে বৰষুণৰ পানী খাব লগা হ'ল। একো কৰিব নোৱাৰিলোঁ। ডাঙৰ খুৰীৰ একেলগে যাম শব্দটো, মোবাইলৰ লাইটৰ পোহৰত জিলিকি থকা মুনুৰ মুখখন চকুৰ আগত ভাহি আছে। নাজিৰাৰ চয়নিকা দুৱৰা নামৰ এই যুৱতীগৰাকী মাত্ৰ এগৰাকী ভুক্তভোগী। এনে হাজাৰ হাজাৰ বানাক্ৰান্ত আজিও আবদ্ধ বানত। এফালে আপোনজনক সন্মুখতে হেৰুৱাৰ সুখ, আনফালে জীৱন ৰক্ষাৰ যুঁজ। উজনিৰ এইসকল দুৰ্ভগীয়া বৰ্ণাঢ্যক সহায় কৰক অসমবাসীয়ে। নিউজ ডেস্ক assam.com